এয়া আগফালে অকণ বহিছোঁ। সকলোলৈ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। চাওঁতে চাওঁতে আমাৰ এই বহাগ যাওঁ যাওঁ হৈছেগৈ আৰু বহাগৰ মাহটোত আমাৰ বিহু মেলা ইত্যাদি লৈ ব্যস্ত হৈ থাকোঁতে গ'ল। যি কি নহওক, বিয়া বাৰু বতৰ বৰষুণৰ মাজে মাজে কি সুন্দৰকৈ বিয়া হৈ গৈছে ভাবিলে আচৰিত লাগে। এনেকৈ সময়বিলাক সুন্দৰকৈ গৈ থাকিব। ভগৱানে যেতিয়া দিব সকলো ফালে সুবিধা কৰিয়ে দিয়ে। তাৰ মাজে মাজে আমি চলিব জানিব লাগিব। মানুহৰ জীৱনটো সঁচাকৈ বৰ অমূল্য জীৱন। আজি দিনটো যে আমি পোৱাটো দেখিছোঁ, সেইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা। সকলোৱে তেনেকৈ ভাবিব। নিজেই যি দিব আনক, সেয়া আপুনিও ঘূৰাই পাব। সময়ে আপোনাক কেতিয়াও নঠগে। আপুনি কাকো নঠগিব, আপোনাক কোনেও নঠগে। যদিহে আপুনি কাৰোবাক ঠগে, তাৰ পৰিণাম কিন্তু আপুনি ভোগ কৰিবলৈ পাবই। আজি নহ'লেও কাইলৈ পাব। চাই থাকিব। ধৈৰ্যহে কথা। ধৈৰ্য ধৰিব পাৰিলে সকলো ঠিক, আৰু ধৈৰ্য ধৰিব নোৱাৰি আনৰ অপকাৰ চিন্তা কৰিলে আপোনাক একেদিনাই তাৰ ফল নিদিলেও এদিন নহয় এদিন দিবই। সদায় সুন্দৰকৈ চলিব। কেতিয়াও কাকো হিংসা নকৰিব। কাৰো প্ৰতি অন্যায় ভাৱ নল'ব। চাব ভগৱানে সদায় আপোনাৰ প্ৰতি সদয় হৈয়ে থাকিব। ভগৱান সঁচাকৈ বৰ দয়ালু, বৰ সহিষ্ণু, আৰু ভগৱানে যাক দিব লাগে, যেনেকৈ দিব লাগে তেনেকৈ দিয়ে। তেওঁ দিয়াৰ ক্ষেত্ৰত আমাৰ দুখ ধৰিবলগীয়া একো নাই। তেওঁ সুকৰ্ম সুনীতি সকলোখিনি ঠিক কৰে, আৰু সেইমতে মানুহক আগবঢ়াই লৈ যায়। মানুহেই মানুহৰ জীৱনত ভালকৈ চলিবলৈ শিকি ল'লে কোনো অসুবিধা নাথাকে। গতিকে জীৱন ক্ষণস্থায়ী হ'লেও আপোনাৰ যি কৰ্ম, সেই কৰ্মই আপোনাক উজ্বলাই ৰাখিব। সকলোৱে সদায় ভালে থাকিব। আপোনালোকৰ মংগলেই সকলোৰে মংগল। আপোনালোকৰ ভাল মনোভাৱে সকলোকে আনন্দ দিব।